যাক যাক কৰবা যে বেঙৰা মানুহগিলা আহি পাই আজিৰ দিনত পইচা নাপায় পাই নেকি ভাল লাগিল নাই Papa minta নাই নাইকা মা নাই বাবা পইচা নাইকা দে বাবা কালকে আনিম দে বাবা চলা দে বাবা দে দেই নাকান্দিবি দে ahi ja public ahi ja di Durga Puja botor komayot misai jiman sel hoy mori mane pusa ibo ai ai আজি খাবা যাওকা নাই আই পূজাৰ বতল আহি যা লক্ষ্য আহি পাল আজি ভাগ্য ভালেই হ'ব পাই চাহ খাবি নেকি মই এতিয়া বাবা কালিৰ পৰা ভকতে আছোঁ কিবা খানি খাব দিব কি বহুনি টাইমত বান নাখাওঁ হ'ল দে বহিবি যা এই মালিকে যে গালি দিব এটা দি অফিচত আন বাকী খাৱা খানোতো গালি খায়ে আছোঁ বাকী আছিল লগা ছাত্ৰ দুৰ্গা পূজাৰ টাইমত মোৰ উপায় নোহোৱা হ'ল বাকী মই চাং হা হেৰা চাব লাগছোন দে 1000 আছে তোৰ বাকীটা মাহি মোৰ 200 টকা খানি আছে বাবা পইচা নাই দিবাই নাপাম হ'ব ইয়াৰ পৰা মানিব না নামানিব বাবা ৰে বাবা 200 টকা খানি আছে দুৰ্গা চাৱাই নহ'ব দে হ'ব দে মই তোলা 200 টকা কাটি পেলাম কৰি মাৰা কাটি পেলাম দে মই কিছু দে চাহ খুৱাই না নোখাইতে বাবা পইচা বাকী দিব লগা আয়ো মাথাই গরম হয়েছে মনে কা ইলেহিক তার কাস্টমার মই এনে দিলং আর তোক দিলে দেখুন মনে কি হবো চাবা দেখুন মোক পয়সা দিব নিদিব মালিক বা তৈয়া করে না দেখতে বয়েক যা বয়েক যা দে 20 টাকা হল বা উচিত हेलो रो जैसे मालिक अहा ना रो आइया बोले हिसाब निकेश कर जाम रो रो राखे दे मोर काम बिजी हो मैं एकला आसो दकान दे আহি পালি মালিক তোকে ৰখি আছিলে অলপ পূজা চাব খামনা পইচা লাগি আছিল হ বুঢ়ীটা ফোন কৰি আছে এলে পৰাই দে ভালে হ'ল মোৰ আহিব দে বাকি বেচা কিনা কেনেকা হৈ আছে ভালে ভালে আছে ঠিক আছে তাৰপিছত তইতো আজি ঘৰত যাবি বাকি পইচা গিলা উঠাইছে না নাই উঠাইছে কিছুমান দিছে চাং বহিটা কোনখিনিত আছে এতিয়া কি লিখিছে এতিয়া মালিক ইমান গীতা বাকি কৰিছা তাৰপিছত মানুহবিলাকৰ আৰু 1000 হলে 100 টকা ৰাখিছা
2000 গ'লে 500 টকা ৰাখিছা চব কিবা কাটি দিছা তুই এতিয়া আৰু বাকী চব তোৰ দৰমহাৰ পৰা কাটিব লাগিব এনে দোকানটা এনে পাইছে নেকি তুই তোক কমপ্লিট টকা দিয়া নহ'ব কাক কাক তই এনে দিছে আগতে বৰা দিছে বন্ধন ৰাভা আহিছিল তাকো বৰাগিলা এনে খাবা দিছে বুঢ়া এটা খাবাই নাপাব বুঢ় বুঢ়ীতে মই এনেই পাম পাম কি ক'ত খাব পাব এই বুঢ়াবোৰ চাল্লাৰু খাম খাম খাবা নাপালে বুঢ়ীটাক দিম টেনশ্যনেই নকৰিবি খা বুঢ় খ দিবি তো বুঢ়ীতে দিবি তো খাটাং সঁচাই না এতিয়া তুই আৰু পইচা খুজি আছে হিচাপ নিকাচ কৰি তো মাত্ৰ 50 টকাহে পাব তুই তাৰ ওপৰত মই দিব নাপাম তই যি কৰা কৰ মোক অলপমান পালে ভাল আছিল নেকি তই পূজা চাবা যায় না কি যায় যা তই তো মোৰ বহুত ক্ষতি কৰিছে নহ'ব 50 টকা এটা এতিয়া লৈ যা মোক অলপমান হা অলপমান ভাড়াই দিব পালে ভাল আছিল ৰে মাজন দিগদাৰ হ'ল মোৰ এনেকৈ যদি ভাড়াই দিব নাপায় মই নাথাকো মাৰতে আপোনাৰ দোকানত নহ'ব তুমি যি কৰাই কৰ নহ'ব দে মই নাথাকো মাৰতে আজিৰ পৰা তাৰমানে 50 টকাত মই এতিয়া পূজা চামি না মই কি কৰিম এইটো বান নাখায় না ছাৰ নহ'ব বানে নাখায় এতিয়া মাজন দে থাক দে মই নহ'লে আজিৰ পৰা ওলাই যাওঁ দে তুমি যদি দোকানটা ভালকে চলাবাই নৰা মই যাওঁ দে নহ'লে মা 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 পাপা কোনদিন আহিব আজি অহা কথা আছে ৰাস্তাত চাবি যাত পাপা আহিছে পাপা আহিছে পাপা আহিছে পাপা আহিছে পাপা আহিছে ভাল লাগিল নাই পাপা মিঠাই আনিছে নাই নাইকা মা নাই বাবা পইচা নাইকিয়া দে বাবা কালকে আনিম দে বাবা চলা দে বাবা দে দেই নাকান্দিবি দে নাই মা এইগো মই বোলে এইগো মোলা লম্পেন খানিয়ে দে বাবা দে মা দে বোলে ডাঙৰ মানুহ হ'লে মই আনিম আৰু কালকে মানে আনিম দে ভাল পাওঁ ডাঙৰ নতুন আজি বাহু বুলি চবলৈ চলা লৈছে ন ওগুলো হেম দে তোক দে ইনকা থাকা কোৱা ওগুলো হেম দে মা দেই মই পইচা নাইকিয়া দেই হ'ব যা যা মা যা যা খৰচ হৈ যা টেনশ্যন মইহে জানো কি কষ্টত ভুলো কৰি পালোঁ না অসুবিধা হলে 50 টাকা খানি পইচা মই এলা চোৱাতে চলা দেই না তিৰিকে কাপোৰ দিং না পূজা চাবাই লৈ যাওঁ মই নিজিলাকেও চলা লম্পেন নাই লওঁ পুৰণি লম্পেন পূজা চাৱাৰ কথাটো হৈছে কিমান চিন্তা লাগিল না মাথাত ময়ো মানুহখনক বুঢ়াখান এনে খাব দিয়া মোৰ বৰবাদ পইচা গিলা ইছ ৰাস্তাত খেলিবি যা খাবা আহে কেলা আনছি আনছি বুঢ়া কিমান পইচা পাইছে দে চাউখন চলা কাপোৰ নাই দে তই পূজা চাব যাব খুজিছে আৰু কি কৰিবি বুঢ়ী পইচাই 50 টাকা খানি পালোঁ মই চিন্তাই লাগিছে মানুহখন দচা ওপৰত বাকী খোৱা কাৰণে নিদিলে আৰু পইচা অংগতে মালিকে 50 টাকা দিল পূজাই চাম না কি চাম 50 টাকা পইচা ক'লো মই চিন্তা লাগিছে মোক অংগতে একবাৰে কামকে বাদ দিয়ে নাপালাই আহিলোঁ মই নাযাওঁ আৰু নাথাকোঁ আৰু হোটেলত মই আজিকে মানে ক'ত মহুৰি কৰে ক'ত কি কৰে ক'ত চাৱা চিতা নকাৰণে এনেই মাৰ্কত নোৱাৰিলে পইচা নাই থাক নাইলোঁ আৰু গোটেই পালাইলোঁ মই একবাৰে নাযাওঁ আৰু থাক যি হৈ হোৱাৰ পাছত দেখা যাব কিবা কাৰণে কৰিব লাগিব বিবাহ কৰা কাম চাউখন মানে দুইটা চাওক সন্তুষ্ট কৰিব পালে ৰ চিন্তা কৰিব লাগিব ৰ নহ'লে কি কৰা ভাল হ'ব পইচাকো অকে লৈ এনে চাব যাব লাগিব চাহখন খানি কৰা ওচৰতে দুখাব লাগিব চল চল মাছ ৰানে নাই ওলাই তই
লওক নাযায় নাজানো দে মই পইচা কম আছে আৰু কাপোৰো ভাল কাপোৰ নাগে মই চাহ খানো লৈ যা দে নহ'লে থাক তই কি লাগিছিলে মোৰ এনেকুৱা ঘটনা ঘটিল তাৰমানে মিঠাই 2 পেকেটমান লৈ যাব পাৰিম নেকি পইচা অনা নাই নেকি পইচা নাই
যদি আমার ভিডিওটা ভাল লাগে সাবস্ক্রাইব করিব আর লাইক কৰিবি বাই বাই